গুড ইভিনিং। আজি আকৌ বহুত দিনৰ মূৰতহে ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। আজি এফালে যাব ওলাইছোঁ আৰু কাক লগ কৰিবলৈ যাওঁ আপোনালোককো তেখেতক লগ কৰাই দিম। আপোনালোকে ভালকৈ ভিডিঅ'টো চাব আৰু বিৰাট মানে এক্সাইটেড হৈ আছোঁ। মানে এজন স্পেচিয়েল মানুহক লগ কৰিব যাওঁ, মোৰ অতি আদৰৰ মৰমৰ। গতিকে আপোনালোকেও মানে লাষ্টলৈকে ভিডিঅ'টো চাব আৰু পিছৰখিনি বিহুৰ আয়োজন আজিলৈকে একো কৰাই নাইচোন। পিঠা পনা বনোৱা কৰা ঘৰৰ পিনে সকলো ওলাই গ'ল, সিহঁতে গাড়ীত চাগে উঠিলেগৈ, মইহে যাব ওলাইছোঁ। আহকচোন, আমিও আপোনালোকেও মানে চাব কাকনো লগ পাম আমি। এয়া আজি আমি আমাৰ মামাৰ ঘৰলৈ আহিছোঁ। এয়া মোৰ আইতা হয়, গা ভাল নাছিলে, আমি খবৰ ল'ব আহিছোঁ। বৌ ভিডিঅ'টো কৈ দে। এয়া আৰু এতিয়া ভাল পাইছ ন? অকণ এতিয়া অকণমান ভাল পাইছোঁ আৰু মানে এয়া আইতা মানে মোৰ মাৰ মাক আমি বৌ বুলিয়ে মাতোঁ। মায়ে বৌ বুলি মাতে কাৰণে আমিও বৌ বুলি মাতোঁ সৰুৰে পৰাই। সেয়া সেইকাৰণে মানে গা ভাল নাছিলে কাৰণে আজি আমি খবৰ ল'বলৈ আহিলোঁ। কিমান বয়স হৈছে বুলি কৈছে? 96। এয়া আইতাৰ হেনো 96 ইয়েৰ্ছ হৈছে, আজি গম পালোঁ। তথাপিও মানে বহুত এক্টিভ আৰু হেৰি হৈ আছিলে, কিন্তু এতিয়াহে মানে এই প্ৰেছাৰৰ হেৰি হৈ পেলাই ষ্ট্ৰক হোৱাৰ নিচিনা হৈছিলে, সেয়া হৈ পেলাই অকণমান উইক হ'ল আৰু। এয়া আমাৰ চবেই এয়া ভাত খাবলৈ বহিছে। এয়া কি বনাইছে? আমাৰ তনাই এবাৰ মুখখন লুকুৱাই দিয়ে সদায়, নালাগে দেখুৱাব। এয়া মাংস বনাইছে, তাৰপিছতে খাহী মাংস, তাৰপিছতে এয়া মাছৰ তৰকাৰী, বিলাহী লাউ দি বনাইছে নে কি দি বনাইছে? মটৰ। তাৰপিছতে এয়া বন্ধাকবি মটৰৰ ভাজি, দালি, ভাত, আকৌ সিহঁতে আচাৰ খাইছে আৰু বেহুৱা। এইপিনে আমাৰ এয়া মিষ্টাৰে খাই আছে। এয়া মামা, বাবু, তুষ্টি, বৌ, এই মামীয়ে চবকে দি আছে। হেল্ল' মামী। অঁ মামী এইফালে। ধুনীয়া ৰান্ধনি দেই, বহুত ভাল টেষ্টি বনাই মামীয়ে। এয়া ভাত খোৱা হ'লে আমি যামগৈ, যিহেতু কুঁৱলী বহুত পৰিছে, ৰাতিও হৈছে, সেইকাৰণে সোনকালে যামগৈ। তেজপুৰলৈ যাব লাগিব, সৰু ভগীয়া জখলা মানে আমাৰ মামাৰ ঘৰ। এয়া এয়া মোৰ মামাৰ ছোৱালী হয়। আমি তাই কাইলৈ বাৰ্থডে আছে, ভাল লাগিছিলে জনাব। ডেক'ৰেশ্যন বহুত ধুনীয়াকৈ কৰিছে, আজিয়ে কৰি থৈছে যিহেতু কাইলৈ বাৰ্থডে হয়। আৰু এডভান্সকৈ হেপী বাৰ্থডে। তাৰপিছত আমি কাইলৈ আহিব নোৱাৰিম যিহেতু উৰুকা হয়, সেইকাৰণে আজিয়ে আহিলোঁ। আৰু আইতাৰ হেৰিটো গম পাইছেই, এয়া তুষ্টি, আপোনালোকে চবেই চিনি পায়। এতিয়া আমি যাবলৈ ওলাইছোঁ। আমাৰ ভাত পানী চবৰে খোৱা বোৱা হৈ গ'ল, ধুনীয়াকৈ খালোঁ, মামীয়ে ধুনীয়াকৈ বনালে, আইতাৰ খবৰ লোৱাও হ'ল। আকৌ পিছত পৰীক্ষা চৰীক্ষা তুষ্টি শেষ হ'লে তেতিয়া আহিব পাৰিম। হেপী বাৰ্থডে এগেইন। তাৰপিছতে আৰু ধুনীয়া সঁচাকৈ ডেক'ৰেশ্যন ধুনীয়া লাগিছে। এয়া আমাৰ হেৰিয়ৰ এইটো কি বুলি কয়, গেমাৰীয়া গেম খেলি আছে, তাৰ চাউণ্ড আহি গৈছে। এয়া আইতা পাইছোঁ। অঁ ৰখাই খুলি দিওঁ। আহিছেনে? আহিছে। আইতা এয়া লিখিছে নাই? আজি ইয়াৰ বাৰ্থডে গিফ্ট আৰু ন? কালি বাৰ্থডেৰ প্ৰিপেৰেশ্যন চলি গৈছে আৰু এয়া ডেক'ৰেশ্যনখিনি কৰিছে, বহুত ধুনীয়া লাগিছে হয়নে? চবেই কমেণ্টত জনাব কেনেকুৱা লাগিছে। এয়া চবে বহুত ধুনীয়া লাগিছে। এইটো ৰুমটোত বহুত ধুনীয়াকৈ সজাইছে আৰু গ'ল্ড আৰু ব্লেকৰ কম্বিনেশ্যনটো ধুনীয়া লাগিছে বহুত। এয়া বাৰ্থডে গাৰ্ল আঁতৰ হৈছে, ধুনীয়া ছোৱালী ধুনীয়া ডেক'ৰেশ্যন। অঁ লোৱা। এয়া যাওঁ আমি
যাওঁ এতিয়া আকৌ পৰীক্ষা চৰীক্ষা শেষ হ'লে আহিম শুন আহা এয়া যাবলৈ ওলাইছোঁ এইটো আগফাল হয় আন্ধাৰ হৈ আছে এতিয়াহে মোক হেৰি কৰিছে দেখুৱাইছে বহুতকৈ ৰান্ধি বাঢ়ি খোৱালে বহুত ধুনীয়া লাগিলে কাটিলি দেখিয়া নাই বৰ আন্ধাৰ হৈছে ইমান ৰান্ধি বাঢ়ি খোৱালে মুখখনে নেদেখুৱাইলে আন্ধাৰ হৈছে যাব ওলাইছোঁ কাৰণে চবেই ওলাই আহিছে আগবঢ়াই দিবলৈ মামা মামীয়ে মোক নেদেখুৱাই হা ধুনীয়া লাগিছে ফুলখিনি বহুত ধুনীয়াকৈ ফুলিছে পোহৰত এয়া ঢেৰ ফুল লগাইছে দেই পিংকি ইমান ধুনীয়া লাগিছে বহুত ধুনীয়া লাগিছে ঠিক আছে বৰ ধুনীয়া লাগিছে ফুলখিনি এয়া এতিয়া ৰাতি 11:30 বাজি গ'ল আৰু আমি আহি ঘৰ পাই গ'লোঁ আৰু ভালেই লাগিলে ভালে কুশলে আহি ঘৰ পালেহি বহুত কুঁৱলী আছিলে ৰাস্তাত আজি ঠাণ্ডাও বহুত বেছি আৰু এতিয়া আমি শুম আৰু খোৱাটোতো তাতে খাই আহিছোঁ ৰাতি আহাৰ সকলোৱে ভাল লাগিলে আৰু আইতাক দেখি পেলাই মানে বহুতেই ভাল লাগিলে কাৰণ যেতিয়ালৈকে নিজে দেখা নাযায় তেতিয়ালৈকে মনটো হেৰি হৈ থাকে ফোনত শুনি পেলাই বেয়া লাগি আছিলে আৰু আজি দেখি পেলাই ভাল হ'ল আৰু ঠিকে আছে তেখেতৰ এজো হৈছে তথাপিও আমাত থাকি মানে আমাৰ এইটো এজতে আমি যেনেকুৱা 96 years এজতো বহুতখিনি ভাল হৈ আছে বুলি ক'ব লাগিব আৰু যিহেতু মানে আগৰ দিনত ভাল বস্তু খাইছিলে মেলিছিলে সেইকাৰণে ইমানটো এজলৈকে ভাল হৈ থাকিব পাৰিছে আৰু সকলোকে গুড নাইট জনালোঁ আমিও এতিয়া শুম আৰু বাই